নমস্কাৰ জনাইছোঁ আপোনালোক সকলোলৈকে আৰু মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি আছোঁ মই মাৰ ঘৰত। এতিয়া যাব ওলাইছোঁ খানা খাবৰ কাৰণে আৰু ক'ত খানা খামগৈ সকলোবিলাক দেখাই থাকিম। ভিডিঅ'টো শেষলৈকে চাই থাকিব বুলি আশা কৰিলোঁ। কৈ দিয়া শুন আৰু এইজনী মোৰ টিকলিজনী হাই একদম হিৰ' হৈ ওলাইছে আমাৰ ধুনু, হয়নে নহয়? আৰু আমাৰ ঘৰৰ ফেমিলি আহি আছে আৰু দেখাই থাকিম সকলোবিলাক। তো আগতীয়াকৈ মই ওলাই আহিলোঁ। এইফালে আকৌ খেতিৰ মাজে মাজে আহি আছোঁ। এয়া হৈছে তিতা কেৰেলা আৰু এইফালে হৈছে এয়া লাই শাক আৰু এইফালে এয়া বন্ধাকবি। ইয়াত দেখাবলগীয়া একোৱেই নাই, অকল কবি, বিলাহী, শাক এইখিনিয়ে দেখিব। আৰু মোৰ দেউতাৰে বহুত কষ্টৰে এইখিনি কৰিছে আৰু ভাবিলোঁ অকণমান ভিডিঅ'তে সাঁচি ৰাখোঁ, সেয়েহে ভিডিঅ'টো কৰি থলোঁ, পিছলৈকে দেখাব পাৰিম। এয়া সকলোবিলাক মোৰ দেউতাৰ খেতি হয় আৰু আমি এয়া কবি, বিলাহীৰ মাজে মাজে সকলোবিলাক একদম আহি আছোঁ। গৈ গৈ নদীৰ কাষত পামগৈ। এইফালে আকৌ এয়া একদম নদীৰ কাষত পাই গ'লোহি। নদীত পানী নাই আৰু অলপ অলপ পানী আছে। নদীৰ সিপাৰলৈ নগ'লোঁ আৰু আমাৰ খেতিৰ মাজতে খানাটো খালোঁ। ল'ৰা ছোৱালীবিলাকো আছে নহয় আকৌ, আৰু খেতিৰ কাষতেই হয় যিহেতু নদীখন। ইফালে আকৌ সকলোবিলাক আহি যোগাৰ কৰি আছেহি। ইফালে আকৌ দেউতা এয়া ভাত বনাবৰ কাৰণে পানী গৰম কৰি আছে। আজি একদম সকলোবিলাক গোট খাইছোঁ। এফালে এয়া মাহী নহৰু খুন্দি আছে, এফালে নবৌ আছে আৰু এফালে ভণ্টি। ইফালে আকৌ কমলা গুচাই মেলি ধুনীয়াকৈ নিমখ জলকীয়াত ধনিয়া সানি খাই বৈ ল'লোঁ। এফালে আজিৰ চিকেনখিনি এয়া, এফালে দেউতাই মাংস ভাজি আছে। এইফালে আকৌ মা 10,000 টকা ফটো উঠিব গৈছিলে, আহি পাইছেহিহে। ছোৱালীয়ে আকৌ বিলাহীখিনি কেঁচা কেঁচা ছিঙি এফালে দোকান দিছে হেনো। বিলাহী কেইটকানো? 5 টকা। কেইটকা? 5 টকা। 5 টকা? এটাত 5 টকা নেকি? এটা মোক দিয়া। এফালে আকৌ দাদাই আকৌ ৰবাব টেঙা এটা লৈ আহিলে। সকলোৱে মিলি ৰবাব টেঙাৰ জুতি ল'লোঁ। আৰু এজন আকৌ মোৰ মানুহজন, ভিডিঅ'ত ওলাবলৈ বিৰাট লাজ। আৰু এয়া মাজুবা আৰু ল'ৰা। এফালে আকৌ ডাঙৰ আৰু এগৰাকী মাহী আৰু এফালে মা। ইফালে আকৌ লাই শাকজোপা চাওকচোন, বন্ধাকবিটোৰ নিচিনাকৈ বান্ধি আছে। বন্ধা লাই বুলি কয় সেনেকৈ। জিলমিল শাকখিনি ইমান ধুনীয়া হৈ আছে। এফালে আকৌ এয়া বিন। কেলে পানী কমি গ'ল নেকি? হাই কৈ দিয়া। ইফালে মই ধনিয়া পাত আনিব আহি আছোঁ দেই। মই দেখাই আছোঁ এয়া কবিৰ মাজে মাজে এইবোৰ ভেটি কেনেকৈ বনাই থোৱা আছে জানেনে? এইবোৰ যে কবি, ইয়াত আগতে পুলি পচাইছিল আৰু ইয়াৰ পৰাই উঠাই উঠাই পুলিবিলাক ৰোৱা হৈছে গোটেই। এইফালে আকৌ সেয়া টিউবৱেল বয়িং মেচিন বহাই থোৱা আছে খেতিত পানী দিবৰ কাৰণে। এইফালে চালাডত দিবৰ কাৰণে ধনিয়া উঘালি আনিছোঁ মই। মাজে মাজে আহিছোঁ আৰু শুন, তুমি কেলৈ আহিলা? ইফালে চব খেতি আৰু পুৰা নাহিবা ৰ'বা। ইফালে বাপেক আৰু ছোৱালী, মই ধনিয়া আনিবলৈ আহি ভিডিঅ' কৰি আছোঁ, সিহঁত আহি পাই গৈছেহি মানে। এয়া মোক আগবঢ়াই নিব আহিছে, একেবাৰে মই ধনিয়া দাঙি নিব পৰা নাই যে। এইফালে আকৌ মই ধুনীয়াকৈ নিমখ জলকীয়া ধনিয়া চালাডখিনিত সানি ল'লোঁ। আনফালে আকৌ আমাৰ ভাতো বাঢ়িলে আৰু সকলোৱে মিলি ধুনীয়াকৈ এসাঁজ আমি খালোঁ। আৰু মোৰ যে মনটো বিৰাটেই ভাল লাগিলে। মই বহুত সুখী, এটা বুজাব নোৱাৰা অনুভৱ। কাৰণ সকলোবিলাক মিলি মা দেউতা বা দাদা সকলোৰে লগত যে এসাঁজ ধুনীয়াকৈ খালোঁ। ইফালে আকৌ ধুনীয়াকৈ ভাত পানী খায়ো উঠিলোঁ আৰু মই তামোল এখনো খাই আছোঁ। আৰু এতিয়া অকণমান পৰিৱেশটো দেখাই দিছোঁ। বেলি ডুবিবৰে হ'ল। আৰু আজিলৈ ভিডিঅ'টো ইমানলৈকে আছিলে।